মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আৰু এতিয়া 7 মান বাজিছে, কিন্তু বতৰ এতিয়াও কুঁৱলী পৰি আছে, বহুত বেছি ঠাণ্ডা হৈ আছে। আৰু মই অডিঅ'বিলাক পাছত এড কৰিছোঁ, কাৰণ মানে তলতে এভাগ মন্দিৰ আছে য'ত পূজা হৈ আছে, আৰু মাইক লগাই থকাৰ বাবে মই লগে কথাবিলাক কৈ থাকিব পৰা নগ'ল। আৰু বতৰটো অলপ কুঁৱলী পৰি আছিল বাবে ঠাণ্ডাটো বহুত বেছিয়ে আছিল। আমাৰ ইফালে আকৌ মানুহজনৰ বুলি সাৰ পোৱাৰ পাছত 10 মিনিট নুশুলে বোলে টোপনিবোৰ নহয়, আৰু সেইবাবে তেওঁ শুইয়ে আছিল। মই ফটাফট ৰেডি হ'লোঁ, আমি দুয়ো ৰেডি হৈছিলোঁ বাৰু। পাছত সেই ভিডিঅ'টো কৰা হৈছিল, কাৰণ আগৰ ভিডিঅ'বিলাক কৰিব পৰা নগ'ল। আমি ভাত খাই ফটাফট ৰেডি হৈ বজাৰ কৰিবলৈ ওলাই গৈছিলোঁ। লৰালৰি হোৱাৰ বাবেই ভিডিঅ'বিলাক কৰিব পৰা নগ'ল, কাৰণ বজাৰৰ পৰা আহি হাজবেণ্ড যাব লাগিব অফিচলৈ। সেইবাবে ফটাফট ৰেডি হৈ আমি বজাৰলৈ ওলাই গ'লোঁ। বিল্ডিংবিলাক দেখিছেনে, ইমান ওখ। মই যে ফাৰ্ষ্ট দিনা বহুত বেছি ভয় খাইছিলোঁ, আৰু এতিয়া লাহে ভয়টো কমিছে। আৰু এনেদৰে আমি গৈ অলপ বজাৰ কৰিলোঁ, বিশাললৈ গ'লোঁ। বিশালত অলপ সৰু সুৰা বস্তু লৈ আমি এখন দোকানত এওঁৰ এটা চাৰ্ট কিনিবলগীয়া আছিল, সেয়াও ল'লোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, কাৰণ যিহেতু নতুন ঠাই, সেইবাবে অকণমান কিবা আখুচোৱা যেন লাগিল, সেইবাবে মই নকৰিলোঁ। কিন্তু লাহে সেই সকলোবিলাক ভিডিঅ' মই কৰিব চেষ্টা কৰিম। আমি আহি ৰুম পালোহি, মানুহজন ডিউটি গ'ল, ভাত বজাৰলৈ যাওঁতেই খাই গৈছিল, সেইবাবে আহি চাহ একাপ খাই ডিউটিলৈ গ'ল। আৰু মই মোৰ বেগটো চিজিল কৰিলোঁ। অহাৰ দিনাৰ পৰা বেগটো তেনেকৈ আছিল, চিজিল কৰিবলৈ ভালদৰে সময় পোৱা নাছিলোঁ। অফিচলৈ যোৱাৰ পাছতে মই ধুনীয়াকৈ নিজৰ কাপোৰকেইটা নিজৰ কভাৰটোত ভৰালোঁ। দিনটোত পিছে মোৰ বিশেষ কাম নাই, এনেদৰে সৰু সুৰা কিছুমান কাম থাকে। মানুহজন যোৱাৰ পিছত যে বহুত বেছি অকলশৰীয়া অনুভৱ হয়। ঘৰত মা দেউতা সকলো থাকে, অকলে থাকিলোঁ বুলি এতিয়া ভোক নালাগিবনে, সেইবাবে ফটাফট কিবা এটা খালোঁ। আৰু মা দেউতালৈ বহুত মনতো পৰিছিল, কিন্তু উপায় নাই, মানুহজনো অকলে থাকে। চাওঁতে সন্ধিয়াই হৈ গ'ল চাওকচোন। আৰু মোৰ ভোক আকৌ লাগিল, যিহেতু মই পাছবেলা ভাত খোৱা নাছিলোঁ, সেইবাবে মই মোৰ বাবে অলপ মেগীকে বনালোঁ। অকলে খাই পিছে ইমান ভাল লগা নাছিল, কিন্তু মেগীখিনি টেষ্টি হৈছিল। সেয়া সন্ধিয়া হ'ল। সন্ধিয়া যে ভিউটো কিমান ধুনীয়া লাগে ন, এইবিলাক টিভিতে দেখা যায়, কিন্তু মই আজি নিজৰ জীৱনত প্ৰথমবাৰ এনেকৈ দেখা পাইছোঁ, সেইবাবে বহুত বেছি ভাল লাগিছে মোৰ। আৰু মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।